যোৱাকালি আহমেদাবাদত যি বিমান দুৰ্ঘটনাৰ সংঘটিত হ'ল, সেই বিমান দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হ'ল। কিন্তু তাৰ ভিতৰতে আজি পোহৰলৈ আহিছে এটা পৰিয়ালৰ খবৰ, যিটো পৰিয়ালৰ খবৰ শুনিলে আপোনাৰো হয়তো চকু পানী বৈ আহিব। ক'বলৈ বাধ্য হ'ব যে ভগৱান সঁচাই তুমি বৰ নিষ্ঠুৰ। এই পৰিয়ালটোৰ গাত কি দুখ আছিল? এই পৰিয়ালটোত দেখাৰী এই কণমানি কেইটাৰ মুখলৈ আপোনালোকে ভালদৰে এবাৰ চাওকচোন। কিমান হাঁহিছে, কিমান মনত ফূৰ্তি, কিয়নো তেওঁলোকে ভাৰত এৰি এইবাৰ প্ৰথমবাৰৰ বাবে লণ্ডনলৈ গৈছে। লণ্ডনত তেওঁলোকে স্থায়ীভাৱে থকাৰ সপোন পূৰণ হ'বলৈ গৈ আছে। পত্নী চাৰ্মি আৰু তেওঁলোকে সন্তান, যি তেওঁলোকৰ সন্তান লগত লৈ লণ্ডনলৈ গৈছিল। এই পত্নীগৰাকীৰ নাম হৈছে কুৰ্মী ব্যাস। কুৰ্মী ব্যাস এগৰাকী চিকিৎসক, কিন্তু দুদিনমানৰ পূৰ্বে চিকিৎসকৰ চাকৰি চিৰদিনৰ বাবে তেখেতে এৰি দিছিল। এৰি দিয়াৰ কাৰণ এটাই যে লণ্ডনত গৈ স্বামীৰ সৈতে একেবাৰে স্থায়ীভাৱে থকাৰ যি পৰিকল্পনা কৰিছিল এই পৰিয়ালটোৱে। যিহেতু 6 বছৰৰ পূৰ্বে ডাক্তৰ কুৰ্মী ব্যাসৰ স্বামী প্ৰতীক যোশী চাকৰি সূত্ৰে লণ্ডনত গৈ স্থায়ীভাৱে আছিল আৰু পত্নীয়ে ভাৰতত চাকৰি কৰিছিল। ভাৰতৰ ডক্তৰৰ চাকৰি ৰিজাইন দি একেবাৰে লণ্ডনত তেওঁলোকে স্থায়ীভাৱে থকাৰ যি সপোন বাস্তৱত পৰিণত হ'বলৈ গৈ আছিল। মাত্ৰ কেইঘণ্টামান থাকোঁতে সেই সপোন যেন চুৰমাৰ হৈ গ'ল। চাৰ্মিৰ স্ত্ৰীৰ লগতে তেওঁলোকৰ যি তিনিওটাৰ সন্তান লগতে যেন এই সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। ভালদৰে মন কৰক এই হাঁহি থকাৰ মুখকেইখন। প্লেনত শেষবাৰৰ বাবে তেওঁলোকে একেলগে চেলফি উঠিছিল। তেওঁলোকে একেলগে হাঁহি ফূৰ্তিয়ে বিমান যাত্ৰা কৰিছিল। কিন্তু ভগৱানেও যেন তেওঁলোকৰ মুখৰ হাঁহিসমূহ সহিব নোৱাৰিলে আৰু চিৰদিনৰ বাবে একেলগে তেওঁলোক এই সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। আহমেদাবাদত যোৱাকালি যি বিমান দুৰ্ঘটনা হৈছিল, সেই দুৰ্ঘটনাত বহু লোকৰে মৃত্যু হৈছে। কিন্তু তাৰে ভিতৰত এই পৰিয়ালটোৰ এই খবৰটোৱে এতিয়া কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্ববাসীকে কন্দুৱাই তুলিছে। সকলোৱে একেলগে কৈছে, ভগৱান তুমি বৰ নিষ্ঠুৰ, তুমি সৰু ডাঙৰ একোকে নাচালা, সকলোকে একেলগে লৈ গ'লা। সেই কণ কণ সৰু সৰু মাইনাকেইটাৰ কি ভুল আছিল? তেওঁলোকে যেন জীৱনটো কি বুজিয়ে নাপালে। সঁচাকৈ হৃদয় বিদাৰক।